যে ইমান অকমান দেৰিলৈকে খোৱাৰ লগে লগে যে আপুনি যে বকি থাকে যে আপোনাৰ যে ছোৱালীজনী ঘৰলৈ আহিলে যে 8টালৈকে শুই থাকে আপুনি যে তেতিয়া একো মাত নামাতে মই যদি কেনেবাকে সুধো অ মা বাই নুঠে নেকি চাহ বনাওছো নহয় তেতিয়া আপুনি কি বুলি কয় ই খুৱক 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 ক'তনো শুব পাইছেনো ৰাতি ছোৱালীজনীয়ে ইমান আমনি কৰিছে খুৱক খুৱক তই বনাগে যা তই খাগে যা তেনেকে বুলি কয় হা খালি মোৰ আকৌ কালি ল'ৰাটো ৰাতি জ্বৰ মই এতিয়া আধা ঘণ্টা দেৰিকে শুইছো উঠ 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 কাৰ ঘৰ বোৱাৰী ইমান দেৰিলৈকে শুইছে ইমান দেৰিলৈকে শুৱে নি বোৱাৰী মানুহ ইমান দেৰিলৈকে শুৱে নি হা বোৱাৰী মানুহ ইমান দেৰিলৈকে শুৱে হা সেনেকে বুলি কয় আপুনি আৰু নিজৰ ছোৱালীজনী 8টালৈকে শুই থাকিলেও আপুনি একো মাত নামাতে খুৱক খুৱক তেনেকে বুলি কয় নিজৰ ছোৱালীজনী নিজৰ আৰু লোকৰ ঘৰজনী লোকৰ মই বোৱাৰী যে সেইকাৰণে একদম 5টাতে উঠিব লাগিব সেইজনী আপোনাৰ ছোৱালী যে সেইকাৰণে তাই 8টাত উঠিব হয় নাই আকৌ কেতিয়াবা যদি পটককে লৰালৈ কোবত যদি অকমান চাহ অকণ বনাই দিওঁ গাটো নোধোৱাকে কি বুলি কয় এই নাই 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 তই গা নোধোৱাকে মোক চাহ দিবলৈ আহিছ তই খাগে যা দলিয়াই দিম তেনেকে বুলি কয় মই গা নোধোৱাকে চাকন দিলে দলিয়াই দিয়ে আৰু জীয়েকে আকৌ একদম গা নোধোৱাকে কি হাগি গা টিকা নোধোৱাকে দিলেও খাই দিয়ে হাগি যদি টিকাও নোধোৱে জীয়েকে তেতিয়া তেনেকেই চাহ খাই দিয়ে কিন্তু মই আকৌ গা নোধোৱাকে দিলেও নাখায় তাৰপিছত যদি মই দিওঁগে তেতিয়া কয় কি এই গিয়ৰ লগত ৰাতি শুবি আৰু এতিয়া মোক গা নোধোৱাকে চাহ দিছ আৰু জীয়েকে আকৌ যেনিবা গিয়েকৰ লগত নুশুৱে যেনিবা গছৰ মুহাৰ লগতহে শুৱে গিয়েকে যেনিবা মানে জীয়েকে যেনিবা গিয়েকৰ লগত নুশুৱে গছৰ মুহাৰ লগত শুৱে আৰু মই যেনিবা তেওঁ পুতেকৰ লগত শুৰ কাৰণে মই বাহিৰ গাই চাহকাপ দিব নোৱাৰো হয় নাই কিন্তু আপোনাৰ ছোৱালীজনীয়ে দিব পাৰে আকৌ তাই আকৌ সেই মাথাটো মাটিত লগাই ভৰিকেইটা টিঙত লগাই নুশুৱে জানো তাই সেইকাৰণে দিব পাৰে মই দিব নোৱাৰো মই দেৰিলৈকে শুলে চকুত লাগি যায় আৰু আকৌ জীয়েকে আকৌ দেৰিলৈকে কি একদম দিনভৰ শুলেও চকুত নালাগে জীয়েকে গা নোধোৱাকে চাহ দিলেও খায় মই আকৌ গাটো ধুইও যদি দিওঁ তেতিয়াও চিন্তাহে হয় চাগে কেনেকে দিছে বুলি জীয়েকে গিয়েকৰ লগত শুলে একো নহয় মই শুই কিনি দিলে একদম হেৰি হৈ যায় এইটো খাই দে হওঁ যে ইমান অকমান দেৰিলৈকে খোৱাৰ লগে লগে যে আপুনি যে বকি থাকে যে আপোনাৰ যে ছোৱালীজনী ঘৰলৈ আহিলে যে 8টালৈকে শুই থাকে আপুনি যে তেতিয়া একো মাত নামাতে মই যদি কেনেবাকে সুধো অ মা বাই নুঠে নেকি চাহ বনাওছো নহয় তেতিয়া আপুনি কি বুলি কয় ই খুৱক 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 ক'তনো শুব পাইছেনো ৰাতি ছোৱালীজনীয়ে ইমান আমনি কৰিছে খুৱক খুৱক তই বনাগে যা তই খাগে যা তেনেকে বুলি কয় হা খালি মোৰ আকৌ কালি ল'ৰাটো ৰাতি জ্বৰ মই এতিয়া আধা ঘণ্টা দেৰিকে শুইছো উঠ 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 কাৰ ঘৰ বোৱাৰী ইমান দেৰিলৈকে শুইছে ইমান দেৰিলৈকে শুৱে নি বোৱাৰী মানুহ ইমান দেৰিলৈকে শুৱে নি হা বোৱাৰী মানুহ ইমান দেৰিলৈকে শুৱে হা সেনেকে বুলি কয় আপুনি আৰু নিজৰ ছোৱালীজনী 8টালৈকে শুই থাকিলেও আপুনি একো মাত নামাতে খুৱক খুৱক তেনেকে বুলি কয় নিজৰ ছোৱালীজনী নিজৰ আৰু লোকৰ ঘৰজনী লোকৰ মই বোৱাৰী যে সেইকাৰণে একদম 5টাতে উঠিব লাগিব সেইজনী আপোনাৰ ছোৱালী যে সেইকাৰণে তাই 8টাত উঠিব হয় নাই আকৌ কেতিয়াবা যদি পটককে লৰালৈ কোবত যদি অকমান চাহ অকণ বনাই দিওঁ গাটো নোধোৱাকে কি বুলি কয় এই নাই 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 তই গা নোধোৱাকে মোক চাহ দিবলৈ আহিছ তই খাগে যা দলিয়াই দিম তেনেকে বুলি কয় মই গা নোধোৱাকে চাকন দিলে দলিয়াই দিয়ে আৰু জীয়েকে আকৌ একদম গা নোধোৱাকে কি হাগি গা টিকা নোধোৱাকে দিলেও খাই দিয়ে হাগি যদি টিকাও নোধোৱে জীয়েকে তেতিয়া তেনেকেই চাহ খাই দিয়ে কিন্তু মই আকৌ গা নোধোৱাকে দিলেও নাখায় তাৰপিছত যদি মই দিওঁগে তেতিয়া কয় কি এই গিয়ৰ লগত ৰাতি শুবি